নমস্কাৰ সকলোকে মই ৰিঞ্জু ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো বৰ্তমান ভালেই। তো আজি দেখিছেনে এতিয়া 8টামান বাজিছে। তো নামঘৰলৈ যাবলৈ ওলাইছোঁ, যিহেতু আজিৰ পৰা আমাৰ নামঘৰত সুধাপুখুৰী নামঘৰত 4দিনীয়া ভাগৱত পাঠ আছে। তো তালৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখাওঁ আমাৰ নিয়মবিলাক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে বৌ আৰু মই নামঘৰলৈ বুলি ওলাই আহিলোঁ। দেখিছেনে নামঘৰটো আমাৰ ঘৰৰ একেবাৰে ওচৰতে লাগি আছে। তো এইফালে দুইফালে চাকি এনেদৰে জ্বলাই থৈছে। বলক এতিয়া নামঘৰৰ ভিতৰত সোমাই যাওঁ। এইটো দেখিছেনে ইমান ধুনীয়া, এই ৰাস্তাটোত মানে এনেকৈ লাইট দি থৈছে, ইমান ধুনীয়া লাগে। ৰাতি হ'লে বেছি ধুনীয়া লাগে, লাইটবিলাক জ্বলাই দিয়ে। যিহেতু আপোনালোকক মই ৰাতিৰ পৰিৱেশটোও দেখাম। চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ। এইফালে আৰু এইফালে চবেই ধূপ চাকি এনেদৰে জ্বলাই আছে। আজি আমাৰ প্ৰথম আৰম্ভণি হৈছে 27 তাৰিখৰ পৰা আৰম্ভণি হৈছে ভাগৱত পাঠ। তো বলকচোন আমি এতিয়া ভিতৰত সোমাই যাওঁ। ভাগৱত পঢ়ি আছে, আপোনালোককো শুনাওঁ অলপ। তো বলক ভিতৰলৈ এতিয়া যাওঁ। দৃষ্টি কৰে পুষ্প বৃষ্টি ওলাই স্তুতি বাণী জয় কৃষ্ণ গুৰি হাতে হাতে তাৰি আনন্দে আকুল ভাৱ আজি দেৱহৰি পৃথিৱী কৰেৰি আহিবা গগনমণ্ডলে ঢাকি কৃষ্ণৰ মাথান দিবকাদিনান পুষ্পৰ শিলা ঢাকি ব্ৰহ্মাদূত ইন্দ্ৰ চন্দ্ৰ আদি কৰি যত মহাদিগপাল আহে মোৰ ধান নাথ নাৰায়ণ কৰত হবে গোলাহৰ অন্য অন্য কৰি হবে বুলন্দ আহিবা মোৰে হেতাই আকাশৰ পৰা কৃষ্ণৰ ভীতি কচাই হেন শুনি হৰি চাইৰা চকু মেলি ওপৰত দৌৰি মাথ ব্ৰহ্মাৰী কৰি ত্ৰিদশনে বতা দেখিলা কৃষ্ণ সাক্ষাৎ কৃষ্ণ সদয় দেখি জয় জয় কৰত দেৱতা গণে যত দেৱ মূল কৰ স্থূল আতি মহাৰঙ মনে ব্ৰহ্মহৰ যত দিগপাল কৰয়তি কোলাহল আমাৰ থান আখিও নাথ। আকৌ এইফালে চাহৰ যোগাৰ কৰি আছে। দেখিছেনে চাহ খাইছে মানুহবিলাকে। আলহী মানুহবিলাকক মানে মাতি কিনে এনেদৰে চাহ খুৱাই, পায়স চাহ আৰু মিঠৈ দিছিলে। তো এইফালে দেখিছেনে চাহ খাইছে সকলোৱে। আকৌ এইফালে ভাতৰ যোগাৰ কৰি আছে। ভাতৰ যোগাৰৰ কাৰণে চব্জি এনেদৰে চবেই কাটি আছে বহি একেলগত মিলি। এইফালে চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আকৌ এই পিছফালে ককাহঁতে ভাতৰ যোগাৰ কৰি আছে। এইফালে ভাত বহাই দিলে, এইফালে পিটিকা, এইফালে ভাত। এইফালে আমাৰ নামঘৰীয়া দেখিছেনে। তো আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।